नमस्कार बंधु बान्धवीসকল पुनः स्वागतम जनाइছোঁ আমাৰ অন্য এটা ভিডিঅ'ত আপোনালোকে চাই আছে মিষ্টাৰ ডুল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আৰু মোৰ লগৰ এজনৰ লগত মহামৃত্যুঞ্জয় মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিম। এই যাত্ৰা সম্পূৰ্ণ চাইকেলেৰে সম্পূৰ্ণ কৰিম। দুটাই ঘৰৰ পৰা ওলাই দিছোঁ আৰু 4:30 বাজিল বৰ্তমান। গৈ আছোঁ তাৰপিছত মই মৃত্যুঞ্জয় আমি তেজপুৰ প্ৰতিমাই গাঁৱৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি 3.5 কিলোমিটাৰমান অতিক্ৰম কৰাৰ পিছত মেইন ৰোড পালোহি। আমি আহি মিছন চাৰিআলি পালোহি। আমি 4 লাইনত উঠিলোঁ। এইটো এটা আমাৰ চাচাজী আৰু বেছি দূৰ নাই আৰু বাৰু বেছি দূৰ নাই মানে 50 কিলোমিটাৰমান এতিয়া চাগে। চাচা অনুভৱ কেনেকুৱা মজা ন? এনেদৰেই দুয়ো কথা পাতি পাতি মৃত্যুঞ্জয় মন্দিৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি আছোঁ। 20খন পাওঁতে কিমান মিনিট লাগে চাইকেলৰে আমি সেইটো চাম এতিয়া। লগৰটোৱে ইয়াৰ টাইমিং লগাই আছে। ব্ৰিজখন আমাৰ চাইকেলেৰে পাৰ হওঁতে আমাৰ 9 মিনিট 29 ছেকেণ্ড লাগিল। আৰু আপোনালোকে জনাবচোন কেতিয়াবা যদি গাড়ীত যাওঁতে টাইমাৰ লগাই কিমান মিনিট লাগে বুলি চাইছিলে। दूसरों के वास्ते तू सदैव ही जिया, मांगा कुछ कभी नहीं, तूने सिर्फ है दिया। समुद्र मंथन का था समय जो पड़ा। আৰু চাওকচোন এই ফুলখিনি ইমান ধুনীয়া লাগিছে। আমি কেমেৰাত ইমান ভাল নালাগিবও পাৰে, কিন্তু ওচৰৰ পৰা কিন্তু বহুত ধুনীয়া লাগিছে। अमृत सभी मैं बांट के प्याला विष का तूने खुद पिया। नमो नमो शंकर भोले राम शंकर जय गोपनाथ शंभुरे शिवाय शंकर। नमो नमो शंकर भोले राम शंकर सुखदेव কিন্তু অকণমান চাইকেলখন চেঞ্জ কৰি ল'লোঁ। মোৰটো অকণমান চাবলৈ অলপ সি চলাইছে আৰু এতিয়া মই চলাইছোঁ। আৰু তাৰমানে ইয়াৰ জিপিএছ লগাই লৈছে এয়া মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। তেখেতে এখনো দাম আৰু বেছি দূৰ নাই, 11 কিলোমিটাৰ আছে আৰু মহাদেৱক চিন্তি আৰু তেজত মাৰি আছে। মেইন ৰোডৰ পৰা অকণমান ভিতৰলৈ সোমাই যাব লাগে।
ইয়াৰ পৰা কিমান কিলোমিটাৰমান আছে মন্দিৰ 3.2 কিলোমিটাৰ আছে একে তাত লগ পাই আছোঁ আমি তেজপুৰ পুথিমাৰীৰ পৰা চাইকেল লৈ ফাইনেলি আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি অনুভৱ বহুত সুন্দৰ হৈ আছে सीपियों की ओट में मोतियां हो जिस तरह मेरे मन में शंकर तू बसा है उस तरह ফাইনেলি আহি পাইছোহি আৰু চাব পাৰে তাতে পাৰিবা तेरे सामने है झुका मेरे सर पे हाथ रख तेरा এতিয়া ভিতৰত ভিডিঅ' কৰিব পাৰিম ভিতৰতো নোৱাৰে বাহিৰত মানে এই দৰ্জামুখৰ পৰা নাই বিকুৱা बुझाओ में वस्त्र बांध छाद का है खड़ा पाँव में प्यास क्या हो तुझे गंगा है तेरी जटाओं में दूसरों के वास्ते तू सदैव ही जिया मांगा कुछ कभी नहीं तूने सिर्फ है दिया समुद्र मंथन का था समय जो आ पड़ा द्वंद्व दोनों लोक में विषामृत पे था छिड़ा अमृत सभी मैं बांट के प्याला विष का तूने खुद पिया तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जान क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा दुनिया का मसला सृष्टि के कर्म से भी আমি ওলাই আহিছোঁ पहले तेरा रास्ता ये जग रहे या ना रहे रहेगी तेरी आस्था क्या समय क्या करे दोनों में तेरी महानता सीपियों की ओट में যেনে আহিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাইছে জাষ্ট তাৰপিছত কিন্তু জেঠাইহঁতৰ তাত থাকিলোঁ আজি তাৰপিছত কাইলৈ যাম ৰাতিপুৱাই মৰ্ণিং যাম ঘৰৰ পৰা যেইটামানত আহিছোঁ কাইলৈ 4:30 5টামানত मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुका मेरे सर पे हाथ रख तेरा ভিডিঅ'টো আৰু দীঘল নকৰিলোঁ এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো অকণ হ'লেও ভাল লাগিছে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ